চুনচুনিহঁতৰ ঘৰৰ পৰাই গাই চুনচুনি সি দিল্লীলৈ গৈছিলে নহয় জীয়েকৰ ঘৰলৈ জীয়েকৰ ঘৰৰ পৰা চাগে কিবা কিবি আনিছে ভাল ভাল বস্তু আই যাওঁচোন সোমাই মাত এষাৰ দি থৈ যাওঁ दिलबर हा हा दिलबर आशिकाना दिल है मेरा वहाँ दिल है दिलबर ओ माय गॉड डिस्कास्टिंग আজিকালি একদম দিল্লীলৈ যোৱাৰ পৰা এনি টাইম মুখত হিন্দী ইংলিছ গান নাগালে মোৰ ভালেই নালাগে মোৰ যদি কোনোবা এজনী আহিছেচোন আমাৰ ঘৰ পিনে পাই আহক আজি ঠিকছে তাইক কবি হিন্দীত কথা চুনচুনি চুনচুনি কামিং আইয়ে জানমণি জি বেঠিয়ে তই দেখোন দিল্লীলৈ গৈ পেলাই তোৰ এটা ভাষা কিবা হয় হ'ল ছোৱালী ঘৰলৈ গ'লে সেইবোৰকে ক'ব লাগে অকল ইংলিছ হিন্দী হোৱাটএপে তোৰ খবৰ কি মানে মোৰ খবৰ ভালে হেৰি নহয় তোৰ ভাল তোৰ হেৰি এইটো কি কয় মই গুড মোৰ মানে বহুত ভাল ইংলিছত মি গুড বুলি কয় নাজানো নহয় আকৌ মই সেইবোৰ হিন্দী বুজি নাপাওঁ সেইকাৰণে তোক মই অসমীয়াটো ভাঙি লগতে কৈ আছো কৈ দিবি আকৌ দেই মই কি কুৱেশ্যন সুধিছো তেনেকে আনচাৰটো তেনেকে দি গৈছো তেতিয়াহে তই কথাটো ক'ব পাৰিবি গম পাইছো আকৌ এই হিন্দী পাই অসমীয়ালৈ অনুবাদ এই তেনেকে যে পানী পিয়েগা কিয়া পানী মানে কিনো পানী মানে খাবিনি সুধিছো পানী খাম পিছে সেই थोड़ा बैठिए मैं पानी लेके आता हूँ पानी लेके आता हूँ माने पानी अकन टुकड़े लो आऊंगे तब वही था कि ब्याको दे यहाँ से बैठिए यहाँ पर कुछ जगह पे नहीं जाएगा राम विष्णु এখন কি গাইছে বাকিবোৰ কিছে অসমীয়াও কৈছে হিন্দীও কৈছে ইংলিছো গাইছে কি ৰাম ৰাম জীয়েকৰ ঘৰলৈ গৈ পেলানি মূৰটো একেবাৰে পাতল হৈ আহিলে যেন পাইছো পাই ঠিকানা এইজনী কি গাবহি আজি গিয়েকে পাব মছলা গিয়েকৰ লগত আজি water is coming পানী is outgoing PCA গৰম পানী নে কি গৰমত ঠাণ্ডা কৈছে হোটেল স্কুল শ্বপছ জানো কি গাইছ পাই মানে ঠাণ্ডাও নহয় গৰমো নহয় কুহুমছ কৈছে কুহুমছ हिंदी में ये क्या बोलता है वो थोड़ा गरम है थोड़ा ठंडा है ऐसा बोलता है हिंदी में तो पीजिए তই আজি ঘৰলৈ যাব নালাগে বুজিছ নে আমাকো মই একো বুজি পোৱা নাই তই কি গাইছ সেইকাৰণে দুশ্ৰেণী পঢ়িব লাগে সেইটো কাৰণে পঢ়িব লাগে তই জীয়েৰে শিকালে গতিকে তই দুশ্ৰেণী পঢ়াৰ কথা কৈছ 10 बन হ'ব এতিয়া বেঠিয়ে मेरा कुछ काम है माने तो মোৰ কাম আছে মই কাম কৰোঁগে দে বেঠিয়ে কোন মই সেই অকলে বহি চাহ কোৱা একো নাই বেঠিয়ে थोड़ा 5 मिनट only 5 मिनट बैठो मैं थोड़ा काम करके आता हूँ हाँ ओके बाय मिस यू যা ৰাম বিষ্ণু কি কৰিব ঠিকান নাই দেই মই যাওঁহে যদি হেৰি ভিতৰত থাকোঁতে মই গুচি যায় ভাল দেই মনালিছা ঘৰলৈহে যাওঁ পাই মনালিছাক লৈ আহোঁগৈ এইজনী হিন্দী হেৰিবোৰ মনালিছাহে পাৰিব মনালিছাৰ ওচৰলৈ যাওঁ পাই কি হৈছে গৰমে উঠিছে নে ঠাণ্ডাই লাগিছে মই ধৰিবই পৰা নাই আমাৰ সেইটো নাই নহয় মুচমুচকাই বহি থাকোঁ এজনী হৈ পেলাই ছোৱালী মনালিছা শুনিছ নে গলি নপৰে ৰৈ আহিছে কিয় নকবি ডাঙৰ কান্দতে দেখি আহিছো চুনচুনি জীয়েকৰ পৰা আহিলে মই ভাবিছো দিল্লী পৰা বোলো ইমান দিনৰ মূৰত আহিছে যাওঁচোন খবৰ এটা লওঁগে তাই যিখন ইংলিছ হিন্দী মাৰিলে কিনো গাইছে বুজি নাপাইছ বুজি পাইছে নাই গম নাপাওঁ তইহে পাৰিবি সেইবোৰ পাই মই পাৰিম নহয় আমাৰ ল'ৰাটোকে গোটেই কিতাপখন পঢ়ি পেলাই একদম ডাইৰেক্ট মানুহ ইংলিছত কথা ক'বগে নহয় যাওঁ যদি হৈ 6লৈকে নে 5লৈকে পঢ়াব পাৰে মই এটালৈকে পঢ়াওঁ মই বোলো সেই মনালিছাকে লোৱা আহোঁগে পাই মনালিছাহে পাৰিব এইবোৰ হিন্দী ইংলিছ গাই থকা মানুহ কাম এটা কৰ তই কাইলৈ ৰাতিপুৱা আহিবি এতিয়া মই গোটেই কিতাপ পঢ়িম কাইলৈ ৰাতিপুৱা লাগি যায় হয় নি ঠিক আছে তেতিয়া মই যাওঁ তয়ো পঢ়িবি পুতেৰৰ ভাগত তাই কি গাইছে পানী পিলো সেইবোৰ কিবা কিবি মাৰিছে গম পাওঁ নে মোক গৰম পানী কৰিছে মই গৰম পানী কি বোলে উতলা হে পুতলা হে এইবোৰ ঢেৰ কিবা কিবি মাৰিছে মই একো বুজি নাপাওঁ মই এতিয়া যাওঁ কাইলৈ আহিবি 7টাত আহিবি দেই একদম ঠাণ্ডা দিনত গৰমৰ ফিল এটাও ল'ব নোৱাৰি দিলেহি নহয় কাম এটা আকৌ এতিয়া গোটেই কিতাপবোৰ পঢ়ি পেলাই আকৌ কাইলৈ ওলাব লাগিব যাওঁ দাদু কিতাপখনকে উলিয়াই আনিবি এইখিনিতে পঢ়োঁহি ভগৱান এইবোৰ আখৰবোৰ সলনি হ'ল দেখোন
আমি পঢ়া নিচিনা আখৰবোৰ নহয় পাই আজিকালি আকৌ আখৰবোৰ বেলেগ বেলেগ হৈ গ'ল ন মই ধৰিবই পৰা নাই ইয়ে কলম হাই ইয়ে কিতাপ হাই ইয়ে এইটো কি জানো এ পিপি এলি হাই বহুত পঢ়িলো আৰু দেই একদম মাথা বিষাই গৈছেগে নাই এইখনো কাইলৈ লগত লৈ ল'ম আকৌ তাই ক'লেও হ'ব নেকি এইখনো লগত লৈ ল'ম যাওঁ শুওঁগৈ এতিয়া পাই সন্ধিয়া হ'বই হ'ল ভাত পানী বনাই শুম ৰাতি একদম মুখস্থ গাই থাকিম ৰাতিপুৱা 7টাতে আহিব নহয় কাইলৈ একদম চুনচুনিক ধুইলে একেবাৰে হিন্দী মুখে উলিয়াই থৈ আহিমগৈ কঁকালৰ বিষ চাগে তাই তই আজি বচাবি আৰু দেই চিন্তা নকৰিবি একদম বুক লৈ আহিছো মই ভালেই কৈছ বৈ ঐ কি হ'ল কোনে বজালে নি ओ यार दिल्ली में काम ऐसे करते हैं गांव के जैसे नहीं करते हैं ऐसे नहीं करते हैं ऐसे करते हैं थोड़ा 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 তই দিল্লীলৈ গৈছিলি নে ক'ৰবালৈ গৈছিলি ঐ এটা কাপোৰ পিন্ধিছে চাই একেবাৰে বুকু কা ধুনীয়া কাপোৰ পিন্ধিছে চাদৰ মেলি ओ यार तनिके पिने मुझ वाले को ना दिल्ली पर कपूर ऐसे ही पहनते हैं तुम लोगों को जैसा ऐसे नहीं चलिए हल्का है हल्का आयो किनो ये किताब है किताब है क्या है ये किताब है कोई रजनी किताब है क्या सॉरी का मुझे सॉरी का मुझे ऐसे काम करते हैं ऐसे চাই লচোন এইটো নেকি ব্ৰহ্মপুত্ৰ যে বিগ ৰিভাৰ Yeah, that river is the gate river. কুকুৰ নে বৰ চুকা দেখি জানো দিয়ে পুৰা পাই পাতো ফালে কি আছে ফুল আছে ধৰক ফুল আছে क्या कुल का बात है APPLE हेतु আছে वो जो एप्पल का कथा कहता है एप्पल मन पे फूलते हैं उधर नहीं फूलते हैं हमारे गांव पे ঠিক আছে বা एजनी गम को एजनी का गम में हिंदी है वही लोग ना एक बार भूत लगिले एक बार भूत लगिले क्या हुआ क्यों दारू से कैसे को पता है नहीं को पता है दिल्ली में ऐसे नहीं करते क्या हुआ क्यों ऐसे बोल रहा है क्यों ऐसे मनाजी क्या हुआ मनाजी क्या हुआ आपको क्यों दारू से कुबा रहा है हिंदी सुलिट कर মই কোন জানি হিন্দী কথা এই যদি মোক শিকাই থৈ গৈছে এই পেলাই একো বলে দুপৰ প্ৰতিশূল ললো আমি চিঠি পকাৰে পানী ঘটি হৈছে বোলে সেই দোকানে প্ৰতিশূল ললে তাই লোৱাই মোক কথা শুনি যা তাই লোৱাই বেটিক দিব সেইকাৰণে তাই পানী ঘটি হৈছে কাৰণে টুকুটো পানী ঘটি কোৱাই মাৰিছে কিতাপ পঢ়ালে মই একোটা আগত হিন্দী কথা কোৱাই নাই তাই এনে লগালে তোক গম পাওঁ দে কাজিয়া লগাবলৈ তোক তুমি কি চেমিষ্টাৰ দুলিয়া পিন্ধিছে হ'ব থয় এইবোৰ খুজুৱা ছোৱালী পিন্ধিছে হ'ব তোতকে ভালকে আছো যা হাৰাম যদি ক'বা সকাম হৈছে তাৰ নাই নাম সকামত দিলে চিবাব নোৱাৰা তাই আকৌ একদম চাদৰ মেলি পিন্ধিলে হ'ব যা মই পকা মিঠৈ চুবাব ন তই তোক কাটা বিস্কুট তই খাব ন পোকা খাৰ গোটেই দাঁত সোপা লৈ পেলাই কথা ক'বলৈ আহিছ এই কাজিয়া ৰগৰিম কি এই গোটেই কাজিয়া লগাই ফুৰে গাঁওখনত এই কাজিয়া ৰগৰিব ধৰ মই চুচি ধৰ চাই ল'ম মই কাজিয়া লগা হিন্দী মাৰিছিলি মোৰ আমাৰ হিন্দীত কথা কয় একেবাৰে মই গাঁৱত কেলে উলিয়াবলৈ গাঁৱত কিয় উলিয়াবগে লাগে কৈছো আকৌ বুলি জীয়েকৰ ঘৰত গৈ পেলাই তাৰ একেবাৰে মুখৰ ৰং সলনি হৈ আহিলে হিন্দীতে কথা পাবলো হ'ব हिंदी बोलता हूँ हिंदी में अच्छा लगता है इसलिए हिंदी बोलता हूँ तुम्हारा क्या खराबी है इधर এখন গাছে আহে জানো হ'ব হাৰামি আহিবি আমাৰ ঘৰলৈ আজি তহঁতৰ ঘৰত থৈ নিদিলেও হ'ব তই আমাৰ ঘৰলৈ যাবি কাইলৈ যাবি নহয় ৰাতিপুৱা গোটা মিটিং পাতিলে গোটা মিটিঙলৈ যাবি নহয় তেতিয়া তোৰ চুলি গোটেই ছিগি শেষ কৰি দিম अच्छा लगता है मैं बोलूंगा हिंदी में बोलूंगा हराम जाति को ইহঁত দুইজনীকে আজি মই কাটিম হিন্দীত কথা কোৱা দেখি তাহাঁতি মোৰ ঘৰত আহি কাজিয়া লাগিছে দুইজনীয়ে মোৰ দুটা মই এনেকে কাটি হাতত লৈ আহিম চাই থাকিবি তহঁতি হাৰাম জাতি হ'ল নেক্সট টাইম মোৰ ঘৰত ভৰি দিবলৈ নাহিবি একদম দা উলিয়াই কটাই উলিয়াই তহঁত দুইজনীয়ে মোৰ দুটা পাকঘৰত টেঙা দি ৰান্ধি খাম চাই ল'বি ঘাই জৰিকা জোকাই লৈছে হাৰামিহঁত ক'বাই হাৰাম জাতি সুদুৱা আগতেই
হে